এটা নতুন ধাৰণাৰ বিষয়ে বুজাম। মই মোৰ হাতত কি দেখিছে, এখন কাগজ আছে। এই কাগজখন মই যদি কি কৰোঁ, ইয়াৰ পৰা যদি ভাঁজ কৰি দিওঁ, তেতিয়া এই কাগজখন কি হৈছে, সমান দুটা ভাগত ভাগ হৈ গৈছে আৰু এটা ভাগ আনটোৰ ওপৰত সম্পূৰ্ণ পৰি গৈছে নহয়, হয় নহয়? তো এইদৰে যদি যিকোনো এটা বস্তু যদি সমান দুটা ভাগত বা সদৃশ ভাগত যদি ভাগ কৰিব পৰা যায়, তেনেহ'লে আমি কওঁ যে ইয়াক এই বস্তুটো কি হয়, সমমিতি থকা বস্তু। সমমিতি, সমান ভাগত ভাগ কৰিব পাৰা, ঠিক আছে। আৰু য'ৰ পৰা আমি ভাগ কৰিছোঁ তাত এডাল কি হ'ব, ৰেখা বা আঠডাল সৃষ্টি হ'ব, এইটো সমমিতি ৰেখা হ'ব, ঠিক আছে। তো আমি যিকোনো এটা বস্তু ক'ৰ পৰা ভাগ কৰিলে সমান দুটা ভাগত ভাগ হ'ব, সেইটো আমি কি কৰিব লাগিব, চিন্তা কৰিব লাগিব নিজে, হয় নহয়? যেনে আমি এই কিতাপখনত লক্ষ্য কৰোঁ, তোমালোকৰ কিতাপত কি দিয়া আছে, ইয়াত কি দেখিছা, পখিলা। পখিলা। ইয়াত দেখিছা ফুট ফুটকে ৰেখাডাল অঁকা হৈছে, আৰু এই ৰেখাডাল অঁকাৰ কাৰণে পখিলা কি হৈছে, দুটা সদৃশ ভাগত মানে সমান ভাগত ভাগ হৈ গৈছে, হয় হৈছে নাই? তো আমি কি ক'ম যে পখিলা কি হয়, এটা সমমিতিত থকা ছবি। কিহত থকা ছবি? সমমিতি। হয়। আৰু এই যে ৰেখাডাল দেখিছা তোমালোক, এটা কাল্পনিক ৰেখা দেখিছা নহয়, এই ৰেখাডালক আমি কি বুলি ক'ম, সমমিতিৰ ৰেখা, ঠিক আছে। তো তোমালোক মোক এই যে দেখিছা নহয়, এইটো তাজমহল হয়, তাজমহলৰ সমমিতি ৰেখা ক'ত আছে মোক দেখুৱাই দিয়া তোমালোক। অঁ, তাৰপিছত এই দেখিছা নহয়, আমাৰ ওচৰত বিভিন্ন ধৰণৰ আকৃতি আছে, আছে নাই? যেনে এইটো বৰ্গ, ইয়াক যদি আমি ইচ্ছা কৰোঁ, আমি ইয়াক কি কৰিব পাৰিম, এনেকুৱাকৈ ভাঁজ কৰিব পাৰিম নহয়? এতিয়া তোমালোকক মই এটা কাম দিওঁ, ধৰি লোৱা মই এইটো আকৃতি দিলোঁ, আইচাক দিলোঁ, আইচা ধৰা কি আকৃতি পালা তুমি? বৃত্ত, ভুল আছে, বৃত্ত কয় হা। এতিয়া তুমি বৃত্ত কি কৰিব লাগিব, সমান দুটা ভাগত ভাগ কৰিব লাগিব। ক'ৰ পৰা ভাগ কৰিবা? অঁ, এই দেখিছা তোমালোক, মাজৰ পৰা ভাগ কৰাৰ লগে লগে বৃত্ত কি হৈছে, দুটা সমান ভাগত ভাগ হৈ গৈছে। এটা ভাগ আনটো ভাগৰ ওপৰত পৰিছে নাই পৰা? এনেকুৱাকৈ যদি আমি ভাগ কৰিব পাৰোঁ সদৃশ দুটা ভাগত, সমান দুটা ভাগত, ইয়াক আমি কি বুলি কওঁ, সমমিতি থকা বস্তু বুলি কওঁ, ঠিক আছে। আৰু য'ৰ পৰা ভাগ কৰিছোঁ, এই ৰেখাডাল য'ৰ পৰা ভাগ কৰিছোঁ, ইয়াক আমি সমমিতি ৰেখা বুলি কওঁ, ঠিক আছে। এইটো বৃত্ত ভাগ কৰিলা, এইটো বৰ্গ ভাগ কৰিছোৱা, ক'ৰ পৰা ভাগ কৰিবা, ইয়াৰ পৰা ভাগ কৰাৰ লগে লগে সমান দুটা ভাগত ভাগ হৈছে নাই আমাৰ? এইটো কি আকাৰ হয়, সমমিতি আকাৰ। এইটো সমমিতি ৰেখা অঁকা আছে ইয়াত, হয় নহয়? কিন্তু পৰীক্ষা তোমালোক নিজে আঁকিব লাগিব, মই তোমালোকক দি দিম, তোমালোক নিজে আঁকিবা। ক'ৰ পৰা আঁকিলে সমান দুটা ভাগত ভাগ হ'ব? অঁ, ইয়াৰ পৰা আঁকিলে ভাগ হ'ব জানো সমান দুটা ভাগত? তলৰ অংশটো ওপৰৰ অংশৰ লগত নিমিলিব, হয় নহয়? সেই একেদৰে ইয়াত বহু ধৰণৰ আকৃতি দিয়া আছে, যিটো আমি কি কৰিব লাগিব, আঁকি সমান দুটা ভাগত ভাগ কৰিব লাগিব। যদি মই দিওঁ এম, ক'ৰ পৰা আঁচ টানিবা তোমালোক সমান দুটা ভাগত ভাগ কৰিবৰ কাৰণে? অঁ, এই যে আঁচ টানিলোঁ, ইয়াক আমি কি বুলি ক'ম, সমমিতি ৰেখা, ঠিক আছে। এতিয়া আমি হাতে কামে অলপ কৰি চাওঁ যে ইয়াত তোমালোক দেখিছা ধুনীয়া এটা ছবি দিয়া আছে, হা। ইয়াত আধা অংশহে দিয়া আছে। এতিয়া এই ইয়াত দিয়া ছবি সমমিতি আকাৰত আছেনে নাই, আমি পৰীক্ষা কৰিবৰ কাৰণে মোৰ ওচৰত কি আছে, দাপোন আছে। কি আছে? এতিয়া তোমালোক লক্ষ্য কৰা, ওচৰত আহি যোৱা, আহিছা দেখুৱাই দিয়া ধুনীয়াকৈ। দাপোনত কি দেখিছা এতিয়া? সম্পূৰ্ণ ছবি দেখিছানে? সম্পূৰ্ণ ছবি দেখিছা? সেইটো এটা সমমিতি আকাৰ হয়, ঠিক আছে। এইটো পাতৰ ক্ষেত্ৰত তোমালোক নিজে কৰি চোৱা, এই পাত তোমালোক নিজে কৰি চোৱা, লগাই চোৱা, আৰু কোনোবাই সেইটো চাইডৰ পৰা চোৱা, সম্পূৰ্ণ পাত দেখিছানে? দেখিছোঁ। দেখিছা? এইটো সমমিতি আকাৰ হয়। তোমালোকক ইয়াত আধা দিয়া আছে, আধা অংশ নিজে আঁকিব লাগিব। এই অমিতাৰ ক্ষেত্ৰত কৰি চোৱা, দেখিছানে ধুনীয়াকৈ, হয় নহয়? এইটো এটা সমমিতি আকাৰ হয়, মানে ইয়াত আধা অংশ দিয়া আছে, আধা অংশ আমি নিজে আঁকিব লাগিব। কিন্তু যিহেতু দাপোনত কি হৈছে, আধা অংশৰ প্ৰতিবিম্ব সৃষ্টি হৈছে, হোৱাৰ কাৰণে কি হৈছে, সম্পূৰ্ণ আমি অমিতা দেখা পাইছোঁ। পাইছোঁনে? সম্পূৰ্ণ দেখা পাইছোঁ আমি। সেই একেদৰে ইয়াৰ ক্ষেত্ৰত চোৱা, পাইছেনে? আপেলৰ ক্ষেত্ৰত চোৱা তোমালোক, আপেলৰ ক্ষেত্ৰত
সম্পূৰ্ণ দেখা পাইছেনে? অঁ এতিয়া এই যে আধা অংক তোমালোক ইয়াত যে দাপোণত দেখা পাইছা এইটো তোমালোক কি কৰিব লাগিব নিজে আঁকিব লাগিব পাৰিবানে? সকলোৱে সমমিতিৰ বিষয়ে বুজি পালা নহয়? আমি যিকোনো এটা আকাৰ যদি কি কৰিব পাৰোঁ সমান দুটা ভাগত সদৃশ ভাগত ভাগ কৰিব পাৰোঁ তাক আমি কি বুলি ক'ম সমমিতি হয় নহয়? আৰু এই ৰেখাডালক আমি কি বুলি ক'ম সমমিতি ৰেখা ঠিক আছে? এতিয়া তোমালোকে এইটো অংকন কৰি মোক দেখুৱাবা।